हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल जितू खान ब्लॉग्स। तो फ्रेंड्स आपलोगोले केना আছে আশা কৰো ভালে আছে। তো फ्रेंड्स মই যাই আছো হাউলিত, ঠিক আছে। তো মই হাউলিত যাই আছো, তো ভাবিলো একটা ব্লগ বনাও। তো চাই থাকক ভিডিওটো, ক'ত যাই আছো। কতদিন হলো এ ওনারি খায় না নাকি খায় না ওর তো আছে মরিস দিন গো মরিস একই দিন মরিস দেন না আধা কেজি মরিস দিন 10 টাকার বড়া পাস দি কিন্তু এটা বার্থডে। সো ফ্রেন্ডস আহিছিলো ৰোডত, মানে চকিল ভাই বোলে কিবা এটা টিকেট কাটিব, ক'ত বোলে যাব, সেইকাৰণে টিকেট কাটিব ভাবিলোঁ। ষ্টেচনত আহিলোঁ। তো হাউলি আছিলোঁ ইমান টাইম, হাউলি গৈছিলোঁ, তাৰপিছত জয়পুৰো গৈছিলোঁ। তো ইয়াতে নাহিলোঁ বৰপেটা ৰোড, বৰপেটা ৰোডত আহিলোঁ আৰু টিকেট কাটিম। তো চাই থাকক আপোনালোকে। তো যাই আছোঁ বৰপেটা ৰোড ষ্টেচন, ৰেলৱে ষ্টেচনত যাই আছোঁ। টিকেট কাটিম এটা। ক'ত যাব? লাহে 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 পুরা সিঙ্গার হয়ে গেছে, পুরা গায়ে আছে চাহাত না হতি। তো পাই গেল রেলওয়ে স্টেশন, আমার বরপেটা রোড। আমার গেস্ট যাই আছে বলে তো আই পাইলো বরপেটা রোড রেলওয়ে স্টেশন, বিপিআরডি বরপেটা রোড স্টেশন। আমি তো মহিলা দেখো ভাই না। হ্যাঁ হ্যালো, আমি আইছো হাওড়া যাম কুচবিহার, নিউ কুচবিহার, বহুত দূর কুচবিহার, নিউ কুচবিহার। টিকেট 14 তারিখে ভারত থেকে বড় রুট রিটার্নের টিকেট ঘুরিয়ে না টুয়ে দুটা সিট একটা বাজানো দুটা কি কইছি এত রিজন দুটা সিট এর লগে পার লাগে দাও আমরা একটা সিট যাব হ্যাঁ রিটার্ন আপ কলেজ চলে কলেজ চলে হাওড়া টু বরপেটা রোড রিটার্ন টিকেট কাটি আছে আবুবকর। তো क्यों बात नहीं? एक सौ फ्रेंड्स, हेलो তো বড় বালা हेलो। মানে দুটা টিকেট কাটিব হাওড়া টু বৰপেটা ৰোড ষ্টেচন। কাৰ কাৰণে বা কাটিছে নাজানো। তো ফ্ৰেন্ডছ যাই আছোঁ। ক'ত যাই আছোঁ আমি? কুচবিহার কোচবিহাৰ ওয়াই টু বেঙ্গল বেঙ্গল যাই আছে। মানে কত নাযাওঁ ভাব দিবলৈ আহিছোঁ, কি আছে না। কি তো চাওক ষ্টেচনৰ অৱস্থা, মানে টিকেট কনফাৰ্ম হোৱা নাই হা। সেইটো ফোনত শুনি আছে কি কৰোঁ, টিকেট কাটো নে নাকাটো। তো কনফাৰ্ম হোৱাৰ পিছতহে টিকেট দুটা কাটিম। তো চাওক ষ্টেচনৰ অৱস্থা, ভিৰ ভালে ভিৰ আছে। এইটো কিবা কওকচোন। আমি আমাৰ আজি friends কিবা কওক না। চাই আছো সেই ট্ৰেইন হল কি 11টা কিমান এই ইমান টাইম কি কৰিম আমি গমেই পোৱা নাই। ভগৱান গোটেইকেইটা ভগৱান হয়। বৰিং ষ্টেচনটো লাগিছে বৰপেটা ৰোড না ষ্টেচনৰ নাম বৰিঙে লাগিছে। বহুত টাইম ৰাখব লাগিব ইয়াতে। ট্ৰেইনো কি মাৰিছে লেট মাৰিছে হা লেট কয় সেইটো নগা লেট কয় লেট মাৰিছে আৰু কি কম কোৱাৰ একো নাই না। তো
ঠিক আছে আপোনালোকে চাই থাকক আমাৰ ব্লগটো হৈ যাব লেট ইমান নামাৰে 1.5 ঘণ্টামান মাৰিছে বেছি মাৰা নাই মানে ফকবাস নৰ্মেল এক্সপাৰ্ট আছে গোটেইকেইটা হা মানে বকৱাস যদি কৰবা যে গোটেইকেইটা পুৰা একদম এক্সপাৰ্ট হয় তো মানে এনেই ঘূৰি আছোঁ আৰু তো তো আমি যাম বেংগলত যাম বহুত জাগা আছে হাওড়াত যাম ইকো পার্ক আছে তাতে বহুতখিনি দেখুৱাবলৈ চেষ্টা কৰিম আমি তো ব্লগটো চাই যাব আমি আশা মানে কৰোঁ। ক'ত নাযাওঁ ফকবাস ভুটানী পাৰ্কতো যাম আমি ভুটানী পাৰ্কতো যাম চাম আৰু এই দেখা নাই ভুটানী পাৰ্কটো কেনেকুৱা এইবিলাক বহুত শুনিছোঁ মানে বহুত ডাঙৰ বোলে এই চাম আৰু চাব আপোনাৰ লগত এটা কথা ক'বলৈ পাহৰি গৈছোঁ আমাৰ বাবকাৰ ফ্ৰেণ্ডছ আছে আবকাৰ মোৰ ফ্ৰেণ্ডছ আছে তাৰ আজি বাৰ্থডে হয় সকলোকে হেপী বাৰ্থডে উইচ কৰি দিব তাক থৈ পিছত তাৰ লগত কথা পাতি আছে তো অহাৰ লগে লগে তাৰ লগত দেখুৱাই দিম ব্লগত তো তাক হেপী বাৰ্থডে টু ইউ ব্ৰ' তো ইয়াৰ আজি বাৰ্থডে হয় হেপী বাৰ্থডে ব্ৰ' হেপী বাৰ্থডে পাৰ্টিটো কোনদিনা হ'ব পাৰ্টিটো মানে 6 তাৰিখত মিজান আহিব হা আমাৰ ফ্ৰেণ্ড মিজান আছে ই আহিব বোলে কেই তাৰিখত আহিবহি তো সি দিনা আহে আৰু ঘৰত পাৰ্টিটো সিদিনাই হ'ব পাৰ্টিটো আপোনালোকে পাৰ্টিৰ ভিডিঅ' এটা পাব ফুল পাৰ্টিৰ ভিডিঅ' এটা পাব বাৰ্থডে আছে আকৌ এবাৰ হেপী বাৰ্থডে অন কেমেৰা তো টিকেট কাটা হৈ গ'ল টিকেটটো কনফাৰ্ম হৈ গ'ল টিকেটটো অনলাইনত আছে মোবাইলত আছে ফটোটো এটা টিকেট কনফাৰ্ম কৰিব পৰা নাই যে কি আব্দুল্লাহ আবু বকর সিদ্দিকটো কনফাৰ্ম কৰিব পৰা নাই মানে ইয়াৰ টিকেটটো কনফাৰ্ম কৰিব নাই বহুত টাইম মানে ইয়াক বোলে ৰেলত নুঠায় উপায় নাই ভিডিঅ' কল কৰিব লাগিব তাক ৰেলৰ ডিপাৰ্টমেণ্টে ইয়াক ৰেলত নুঠায় আপোনালোকে ৰেডি তো না ৰেডি না সবে ৰেডি না ৰেডি ভুটানী পাৰ্কত যাম দিয়ক সব দেখাম আপোনাক ভুটানী বহুত পাৰ্ক। ভাল পাৰ্কটো ইয়াৰ মুখখন অলপ দেখাই দিয়া এইটো ডাইৰেক্ট ভাইৰেল হৈ যাব কিন্তু ভাইৰেল আমাৰ চুকেল দা ভাইৰেল হৈ যাব এই চাইডে আছে আমাৰ মহিদুল ভাই ওলাই আহিলাম মেট্ৰিক ষ্টেচনৰ পৰা আমাৰ ৰেনাল কুইট বাজাও আজকে ম'ম' নাই ম'ম' নাখাওঁ আজি কিন্তু ভালা কোনা মাৰো বৰা খাই কিন্তু কি হল বৰা খাব লাগিব মুন্ডা ডাউন হৈ গৈছে কথা এইটো নহয় তো কলা আছে মগো তো আহি গেলো আমি এথেন ঘৰৰ ফালে যাম আৰু হেল্ল' আমাৰ ম'ম' আহি গেল পুৰা খাই আছে বাৰ্থডে বয় পাৰ্টি নহয় এইটো খৰচ কৰি পাৰ্টি দি আছে গৰ্জৰ পাৰ্টি না মোৰ ঘৰত 200 টকা খৰচ কৰিছে পাৰ্টিটো দি আছে সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত তো ভিডিঅ'টো কেনে লাগিলে জনাব তো ভিডিঅ' যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো তো বাই বাই ফ্ৰেণ্ডছ বাই